মোৰ চেনেলৰ আনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আৰু আজি মই বনাবলৈ লোৱা ৰেচিপিটো হৈছে বাদামৰ চাটনি। এই বাদামৰ চাটনিটো খাই খুবেই ভাল লাগে, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। সেয়া মোৰ কেঁচা বাদাম অলপমান আছিলে, ভাজি ল'ব লাগিব। ধনিয়া কেইডালমান লৈছোঁ, বিলাহী এটা লৈছোঁ, জলকীয়া তিনিটা লৈছোঁ, নহৰু কেইফুটামান, নেমু অকণ আৰু পিঁয়াজ কেইডোখৰমান এনেকৈ কাটি লৈছোঁ। এতিয়া মই বাদামখিনি কম তেল দি ভাজি লওঁ। বাদামখিনি ভাজোঁতে মই অকণমান নিমখ দি লৈছোঁ, আৰু এইখিনি ৰঙা হোৱালৈকে ভালকৈ ভাজি ল'ম। এয়া মোৰ বাদামখিনি ভাজ খায়ে গ'লগৈ, আৰু এইখিনি এতিয়া নমাই মই ঠাণ্ডা হ'বলৈ দিম। আৰু ঠাণ্ডা হৈ যোৱাৰ পিছত ইয়াৰ বাকলিখিনি গুচাই ল'ব লাগিব, সেইকাৰণে ঠাণ্ডা হ'বলৈ দি দিছোঁ। আৰু বাদাম ভজা কেৰাহীখনতে এতিয়া মই পিঁয়াজখিনি, নহৰু আৰু জলকীয়া কেইডোখৰ ৰঙা হোৱালৈকে ভাজি ল'ম। এয়া মোৰ পিঁয়াজ, নহৰু, জলকীয়া ভাজ খায়ে গ'ল। এতিয়া মই ইয়াত গেছটো অফ কৰি দিছোঁ, আৰু গেছটো অফ কৰি মই ইয়াত ধনিয়া কেইডাল দি লৰাই দিম। এয়া এনেকৈ লৰাই দিলোঁ, আৰু এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ কাঢ়ি থ'ম এক্সট্ৰাকৈ। আৰু বিলাহীটো এতিয়া মই পুৰি ল'ম গেছতে। মোৰ বিলাহীটো পুৰিবৰ কাৰণে বেলেগ ব্যৱস্থা নাছিলে, সেইকাৰণে মই এনেকৈ চুৰি এখনৰ সহায়ত পুৰি লৈছোঁ। আপোনালোকে নিজৰ সুবিধা অনুযায়ী পুৰি ল'ব। আৰু বিলাহীবোৰ পুৰি হৈ গ'ল, এইখিনি পিঁয়াজ, ধনিয়া, এয়া বাদাম। এতিয়া মই বাদামৰ বাকলিখিনি গুচাই ল'লোঁ, ঠাণ্ডা হৈ গ'ল যিহেতু, আৰু বিলাহীটো গুচাই ধুই ল'লোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ মিক্সিত গোটেইখিনি মিলাই মাৰি ল'ম। আৰু এয়া হৈ গ'ল মোৰ টেষ্টি বাদামৰ চাটনি। আৰু শেষত মই নেমু অকণ চেপি দিছোঁ ইয়াতে, গুটি এটা পৰিলে এইটো আঁতৰাই দিছোঁ। আৰু ৰেচিপিটো চাই কেনেকুৱা পালে নিশ্চয় জনাব। যদি ভাল পালে লাইক কমেণ্ট আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।